নমস্কাৰ সকলো ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে নিজৰ সেলফি ফটো ফ্লেগৰ সৈতে কেনেকৈ আপলোড কৰিব সেই বিষয়ে আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমে আপোনালোকে সেলফি ফটোটো নিজৰ ঘৰৰ পতাকাৰ লগত উঠি ল'ব। তাৰ আগতে আপোনালোকে চাই ল'ব যাতে লোকেশ্যনটো অন থাকে। গতিকে এতিয়া প্ৰথমতে আমি মোবাইলটো এণ্ড্ৰইড মোবাইল যদি আছে এণ্ড্ৰইড মোবাইলটো অন কৰি ল'ব। তাৰপিছত আপোনালোকে প্ৰথমে নিজৰ মোবাইলটোত শ্ব'ৰুম খুলি ল'ব। তাতে www.harghartiranga.com এই ৱেবছাইটটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ৱেবছাইটটো খুলি যোৱাৰ পিছত আপোনালোকে দেখা পাব তাতে এই এনেকুৱা ধৰণৰ অপশ্যনটো আহিছে। তলত লিখা আছে এই ৰঙা হালধীয়া বটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যে এই ৱেবছাইটটো খুলি গৈছে। খুলি যোৱাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ অপশ্যনটো পাই যাব। মোবাইলত দেখুওৱা ধৰণে এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ অপশ্যনটো আহিব। অহাৰ পিছত তাতে আপুনি প্ৰফাইল পিকচাৰত ক্লিক কৰি ল'ব। আৰু প্ৰফাইল পিকচাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ গেলাৰীত যাই পেলাই আপুনি যিটো সেলফি ফটো মাৰিছিলে সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে সেই ফটোটো প্ৰফাইল পিকচাৰলৈ গুচি আহিব। আৰু এয়া মই চিলেক্ট কৰি আছোঁ। মই নিজে উঠা ফটোটো মই চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত এতিয়া প্ৰফাইল পিকচাৰলৈ আপুনি আহি গ'ল। এয়া আহি গৈছে। তাৰপিছত আপোনালোকে তাৰ তলত দেখা পাব নাম নিজৰ নামটো আপুনি লিখি ল'ব। এয়া মই লিখি আছোঁ। এনেকৈ লিখি ল'ব। লিখি লোৱাৰ পিছত তাৰ তলতে দিয়া আছে মোবাইল নাম্বাৰ। গতিকে মোবাইলৰ আপোনাৰ নিজৰ নাম্বাৰটো লিখি ল'ব। দিয়াৰ পিছত এতিয়া আপুনি তলত নেক্সট বটনটো নীলা হ'ব। এই সেউজীয়া বটনটোত আপুনি ক্লিক কৰিব। নেক্সট বটনটো ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ ভাৰতৰ মেপ এটা আহি যাব। আৰু অহাৰ পিছত এই গেৰুৱা ৰংটোত সেই বটনটোত আকৌ ক্লিক কৰিব আপুনি। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো লোকেশ্যনৰ ফ্লেগটো আহি গ'ল। তাৰপিছত কংগ্ৰেচুলেশ্যন আহি গ'ল। এতিয়া আপুনি ছাকচেছফুল। নেক্সট আপুনি চাৰ্টিফিকেটটো দেখা পাব আৰু বাওঁফালে থকা ডাউনলোড ফাইলটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তলত ডাউনলোড দেখা দিব। আৰু সেই ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। চাৰ্টিফিকেটটো ডাউনলোড হওঁতে 1 মিনিট সময় লাগিব। এই ডাউনলোড হৈ আছে। ডাউনলোড হোৱাৰ পিছত আপুনি এইখিনি অপশ্যন পাৰ হৈ গ'ল, ছাকচেছফুল হৈ গ'ল। নেক্সট আপুনি বেক বটনত ক্লিক কৰি আকৌ তলৰ অপশ্যনটোত ক্লিক কৰিলে আপোনাৰ নিজৰ সেলফি ফ্লেগটো কেনেকৈ আপলোড কৰিব সেইটো আহি যাব। আৰু ঠিক এনেকুৱা ধৰণৰ আপুনি সেলফি ফটোটো আকৌ আগৰবাৰৰ দৰে ব্ৰাউজত গৈ পেলাই গেলাৰীৰ পৰা সেলফি ফটোটো চিলেক্ট কৰি ল'ব। এয়া চিলেক্ট কৰি আছোঁ মই। চিলেক্ট কৰাৰ পিছত নেক্সট এতিয়া আপোনাৰ এই নীলা বটনটোলৈ গুচি আহিব। এই নীলা বটনটো সেউজীয়া বটনটো এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ নিজৰ সেলফি ফটোটো ছাকচেছফুল আপলোড দেখুৱাই দিব। ধন্যবাদ দৰ্শকসকললৈ।